ইছলামপুৰ য়াংষ্টাৰ ক্লাবৰ সভাপতি সাধাৰণ সম্পাদক আৰু সকলো সদস্য লগতে এই অঞ্চলৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো ইমান ভিতৰুৱা এটা অঞ্চলত আমাৰ আজি কোকৰাঝাৰ জিলাৰ বাহিৰৰ পৰাও আমাৰ চিৰাং জিলা আৰু লগতে কোকৰাঝাৰ জিলাৰ যিবিলাক আমাৰে বিশেষকৈ আদিবাসী ভাই বন্ধুসকলৰ ফুটবল টিম আছে তেখেতসকলক ইয়াত অংশগ্ৰহণ কৰি পেলাই নিজৰ নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবৰ কাৰণে যিটো সুবিধা প্ৰদান কৰিলে এদিনীয়া ফুটবল প্ৰতিযোগিতা মানে ইয়াৰ কাৰ্যসূচী হাতত লৈ পেলাই এইটো খুব এটা ভাল উদ্যোগ লোৱা হ'ল বুলি মই আমাৰ আজি ক্লাবৰ ল'ৰাবিলাকৰ পদক্ষেপটো মই ক'ব বিচাৰোঁ খেলটো হ'ল আমাৰ আজি ইয়াত এদিনীয়া হ'ব টোটেল 8টা টীম ইতিমধ্যে অংশগ্ৰহণ কৰিছে শ্ৰীৰামপুৰ আৰু আমাৰ গুৰুবাচা এই দুটা কিহৰ পৰা দুখন বেলেগ বেলেগকৈ টীম যিহেতু আহিলে তেওঁলোকে আজি আৰম্ভণি খেলটো তেওঁলোকে খেলিছে আৰু আমি খেলখন উপভোগ কৰিছোঁ আজিৰ এই খেলখন মুকলি কৰিবৰ কাৰণে আমাৰ য়াংষ্টাৰ ক্লাবৰ লগতে এই অঞ্চলৰ ৰাইজে চবেই মিলি পেলাই মোকে পিঠা কাটি পেলাই আৰম্ভ কৰিবৰ কাৰণে যিটো সুবিধা দিছে আৰু এইখিনি দায়িত্ব মই আজি ৰাইজৰ সহযোগত আমাৰ খেলপ্ৰেমী ৰাইজৰ সহযোগত এইটো ইতিমধ্যে সম্পন্ন কৰিছোঁ আমাৰ এই অঞ্চলৰ আশে পাশে থকা যিবিলাক গাঁও আছে সেই গাঁওবিলাকৰ পৰা সকলো জাতি জনগোষ্ঠীৰ মানুহবিলাকে ইমান ভিতৰুৱা অঞ্চলত এটা ভাল এটা ফুটবল খেল প্ৰতিযোগিতা হোৱাটো তেওঁলোকে ওচৰতে পায় চবে দলে বলি আহি পেলাই যিটো উপভোগ কৰিছে চবে চাইছে আৰু খেলুৱৈসকলক উৎসাহ উদ্দীপনা যোগাইছে সেইটো সঁচাকৈ এটা প্ৰশংসনীয় বিষয় আৰু ক্লাবৰ ল'ৰাবিলাকে আমাৰ ভিতৰুৱা অঞ্চলবিলাকৰ আমাৰ এই খেলুৱৈসকলক বিশেষকৈ তেওঁলোকৰ এই অঞ্চলত যিহেতু একেবাৰে ভাল তেনেকুৱা একো আন্তঃগাঁথনি নাই ফুটবল খেলৰ কাৰণে যিখিনি আমাৰ চৰকাৰীভাৱে আন্তঃগাঁথনি নিৰ্মাণ কৰি দিয়াৰ প্ৰয়োজন আছে তেনেকুৱা একো অসুবিধা এই অঞ্চলত নাই তৎসত্ত্বেও তেওঁলোকে যে ইমান ভাল এটা পদক্ষেপ লৈ পেলাই আজি খেলিবৰ কাৰণে যে সুবিধা প্ৰদান কৰিলে খেলুৱৈসকলক সেইটো খুব মানে প্ৰশংসনীয় আৰু ভৱিষ্যতেও সেই ক্লাবে আজিৰ দৰে এদিনীয়াই হওক বা বেলেগ কিয়ে হওক ফুটবল খেলিবৰ কাৰণে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে সদায় সহযোগ মানে কি কয় আগবঢ়াব পদক্ষেপ ল'ব মই এইখিনি আশা ৰাখিছোঁ আৰু আমি সকলোৱে জানো যে ফুটবল খেলটো হ'ল বিশ্বৰ ভিতৰতে চবতকৈ মানে কি কয় আমোদজনক আৰু চবতকৈ ডাঙৰ এটা খেল আৰু এই খেলটো আজি মানে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰতে খেলে প্ৰতিখন ৰাষ্ট্ৰতে ফুটবল খেলাটো আপোনাসকলে চবেই জানে আৰু এই খেলৰ দ্বাৰা দি মানুহবিলাকে বহুত নিজৰ জীৱন গঢ়ি তোলা জীয়াই থকাৰ যিবিলাক মানে ৰাস্তা সেইখিনিকো আজি সুযোগ হিচাপে পাই থকাটো আপোনাসকলে জানে চৰকাৰে ভাৰত চৰকাৰেই হওক অসম চৰকাৰেই হওক আজি ফুটবল খেলটো খুব মানে গুৰুত্ব প্ৰদান কৰিছে আৰু যিসকল ভাল ভাল খেলুৱৈসকল আছে তেখেতসকলক চৰকাৰীভাৱেও বিভিন্ন ধৰণৰ সুযোগ সুবিধা প্ৰদান কৰিছে চাকৰি বাকৰি আৰ্মি পাৰামিলিটাৰী ফ'ৰ্চ পুলিচ নানান ধৰণে এইবিলাক মানে পষ্টবিলাকত ডাইৰেক্ট তেখেতসকলক এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰি আছে গতিকে আমি এই ভিতৰুৱা অঞ্চলৰ লগতে গোটেই আমাৰ BTC অঞ্চলতে থকা যিসকল খেলপ্ৰেমী আমাৰ যুৱকসকল আছে যুৱতীসকল আছে চবকে খেলত অংশগ্ৰহণ কৰি পেলাই নিজে নিজে ভাল পোৱা খেলবিলাকৰ এজন ভাল দক্ষ খেলুৱৈ হিচাপে যাতে গঠন কৰি ল'বৰ কাৰণে আগুৱাই আহে সেইখিনিকে মই আহ্বান জনাইছোঁ